আজি আপোনালোকক দেখুৱাবলৈ ওলাইছো দুবাপাৰা কলিতাপাৰা পাল নামৰ নগৰ কীৰ্তন অথবা গাঁও পৰিভ্ৰমণৰ কিছু দৃশ্যাংশ। এই দৃশ্য দেখি আপোনালোকে হয়তো সেই মনোমোহা সময় উপভোগ কৰিব পাৰিব, য'ত একাংশ ৰাইজে মিলি নাম প্ৰসংগ কৰিছে। ভিডিঅ'টোত এটা লাইক কৰি আপোনালোকে সেই দৃশ্য গ্ৰহণ কৰক। আৰু আপোনালোকে এতিয়া দেখিব গাঁও পৰিভ্ৰমণ কৰি অহাৰ পিছৰ দৃশ্যাংশ।
আপোনালোকে এতিয়া পালনামৰ শেষৰ দিনৰ কিছু দৃশ্যাংশ দেখিলে। যদিহে আপোনাৰ দেখি ভাল লাগিলে তেতিয়াহ'লে আপুনি চেনেলটো ছাবস্ক্ৰাইব কৰি দিব।